মহাদেৱৰ কপালত সদায় চন্দ্ৰ থাকে কিয় ডিঙিত সাপ হাতত ত্ৰিশূল থাকে ইয়াৰ আৰু ৰহস্য জানো আহক ভগৱান শিৱ সকলো দেৱতাৰ অন্তৰ্ভুক্ত মহাদেৱ ভগৱান শিৱৰ ৰূপ আন দেৱতাতকৈ পৃথক ভোলে ভাণ্ডাৰী হৈছে সোনকালে সন্তুষ্ট হোৱা দেৱতা দেৱতাসকলৰ ভিতৰত ভগৱান শিৱ হৈছে সেই দেৱতা যাক মহাদেৱ বুলি কোৱা হয় কেৱল যে মানুহৰ ভক্তিৰে ভগৱান শিৱক উপাসনা কৰে তেনে নহয় মহাদেৱ শিৱ সকলো দেৱ-দেৱীৰ দ্বাৰাও আকৰ্ষণীয় আৰু শ্ৰদ্ধাশীল ভগৱান শিৱৰ সাজ পোছাক আৰু উপাসনাও আন দেৱতাতকৈ একেবাৰে পৃথক ভগৱান ভোলানাথ বাস কৰে য'ত আন কোনেও থাকিব নোৱাৰে কিন্তু মহাদেৱৰ মুখমণ্ডল আনতকৈ কিয় বেলেগ ইয়াৰ আৰু ৰহস্য হৈছে ভোলানাথে চন্দ্ৰক মূৰত ধৰি ৰখাৰ আঁৰৰ দুটা কথা আছে প্ৰথম কথা ৰজা দক্ষ আৰু তেওঁৰ ৬০ গৰাকী কন্যাৰ সৈতে সম্পৰ্কিত জনশ্ৰুতি অনুসৰি ৰজা দক্ষৰ মুঠ ৬০ গৰাকী কন্যা আছিল যাৰ ভিতৰত ২৭ গৰাকী কন্যা কেৱল চন্দ্ৰদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল চন্দ্ৰদেৱে ৰোহিণীক সকলো ২৭ গৰাকী পত্নীৰ ভিতৰত আটাইতকৈ বেছি ভাল পাইছিল সেয়ে বাকী পত্নীসকলে তেওঁৰ ওপৰত খং কৰিছিল যেতিয়া ৰজা দক্ষই এই বিষয়ে জানিব পাৰিলে তেতিয়া তেওঁৰ খং উঠিছিল আৰু ৰজা দক্ষই চন্দ্ৰক যক্ষ্মা ৰোগত ভোগাৰ অভিশাপ দিছিল তেতিয়া চন্দ্ৰই এই যক্ষ্মা ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱান ভোলানাথৰ ওচৰত কঠোৰ তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল চন্দ্ৰদেৱৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই তেওঁক এই অভিশাপৰ পৰা মুক্ত কৰে আৰু সদায় তেওঁক মূৰত পিন্ধিব বুলি প্ৰতিশ্ৰুতি দিয়ে আন এটা কথা অনুসৰি ভগৱান শিৱই তেওঁৰ ডিঙিত সাগৰ মন্থনৰ দ্বাৰা ওলাই অহা বিষাক্ত পদাৰ্থ ধৰি ৰাখিছিল তেতিয়া তেওঁৰ শৰীৰ বিষাক্ত পদাৰ্থৰ প্ৰভাৱত জ্বলিবলৈ আৰম্ভ কৰিছিল শৰীৰৰ তাপমাত্ৰা হ্ৰাস কৰিবলৈ ভগৱান ভোলানাথে চন্দ্ৰক তেওঁৰ মূৰত ধৰি ৰাখিছিল যাৰ ফলত তেওঁৰ শৰীৰৰ তাপমাত্ৰা হ্ৰাস পাইছিল ব্যুৰ' ৰিপৰ্ট দি নিউজ আৱাৰ